Apa lubur bu kayak lubur teh aku. Dah hal mah. Dah tapi ke dal pak tu. Oh, ambil langsung mentah. হাই বন্ধুসকল নমস্কাৰ মোৰ অসমবাসী সকলোকে স্বাগতম জনালোঁ আৰু এটা নতুন ব্লগ লৈ তো আপোনালোকে হয়তো কিছুমানে গম পালে আৰু কিছুমানে হয়তো গমো পোৱা নাই চাগে তো দেখিবলৈ পাইছে মই আজি জংঘললৈ আহিছোঁ বাগানলৈ আমাৰ যেহেতু আমাৰ পাহাৰ এৰিয়াতে আছে ন তো আপোনালোকে হয়তো জানে কিছুমানে তো মই পাণৰ ব্যৱসায় কৰোঁ তো সেইবাবে আৰু এখন পাণ বাগান তো মই চাবলৈ আহিছোঁ এই বছৰটোত ল'ম বুলি আমাৰ গাঁৱৰ কাষতে হয় তো সেইবাবে পাহাৰলৈ আহিলোঁ তো বলকচোন মই কি দেখুৱাম বাৰু কেনেকৈ কি কৰে আমাৰ ট্ৰাইবেল আমাৰ লোকেল মানুহসকলে কেনেকৈ পাণৰ বাগান কৰে আৰু কেনেকুৱা জেগাত কেনেকৈ ঠাইত কেনেকৈ কৰা হয় তাক মই কিছু আপোনালোকৰ আগত লৈ আহিলোঁ তো গাইজ আপোনালোকে ভাল লাগিলে এটা লাইক কৰিব নতুনকৈ আহিছে তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেকৈ মোৰ কিছু ব্লগ আপোনালোকে দেখিবলৈ পাব পাহাৰৰ ব্লগ ঠিক আছে গাইজ তো শ্বেয়াৰ কৰিব আৰু চাই থাকিব শেষলৈ গাইজ ঠিক আছে তো আমাৰ যেহেতু আপোনালোকে দেখিছে এইটো বাগানখন তো একচুৱেলি মই বহুত দিনৰ পৰা ভাবি আছিলোঁ এই বাগানখন মই ৰাখিবলৈ মানে মোৰ একচুৱেলি এইটো মোৰ নিজৰ বাগান নহয় বেলেগৰ বাগান যেহেতু কেমেৰাৰ আগে গৈ আছে ন এই খুৰাজন তেখেতৰ বাগান হয় এই বাগানখন তেখেতৰ বাগানখিনি মই ৰাখিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু তেখেতে নিজে ছিঙে ন তো সেইবাবে নিজে ছিঙি বিক্ৰী কৰে যেহেতু মই যেনেকৈ বিক্ৰী কৰোঁ তেনেকৈ তেখেতেও বিক্ৰী কৰে তো সেইবাবে মোৰ যেহেতু নিজৰ বাগান নাই তেনেকৈ আছে নথকা নহয় তথাপিও ইমান ডাঙৰকৈ নাই তো সেইবাবে তেখেতৰ বাগানখিনি মই ৰাখিবলৈ বিচাৰিছিলোঁ কিন্তু তেখেতে ছিঙি আছিল তো সেইবাবে মই কৈ থৈ দিছিলোঁ তেখেতক তো যদি আপুনি ছিঙিব নোৱাৰে তেনেহ'লে মোক জনাব মই ৰাখিবলৈ চেষ্টা কৰিম যদি পাৰোঁ তেনেকৈ কৈছিলোঁ তেখেতে আজিতো আছিলে ইলেকশ্যন তো আমাৰ কামৰূপ ডিষ্ট্ৰিক্টত ইলেকশ্যন আছিল তো আজি মই ভোট দি মেলি আহিলোঁ ঘৰত অলপ জিৰণি লৈছিলোঁহি তেতিয়া ফোন কৰিলে খুৰাজনে তো তেখেতেও ভোট ইলেকশ্যন দি আহিলে বোলে তো সেইবাবে ক'লে তো তুমি আহাচোন তুমি বাগানখনৰ বিষয়ে কথা পাতোঁ তো মই গ'লোঁ আৰু তেখেতে ক'লে মই দিম আৰু তেনেকৈ ইমানমান দামটো বুলিকৈ ক'লে আৰু তো সেইবাবে মই ক'লোঁ তো মই বাগানখন নোচোৱাকৈতো মই দিব নোৱাৰোঁ তো সেইবাবে বাগানখন চাব লাগিব তেখেতে ক'লে আজি তেনেহ'লে যাবা নেকি বুলি ক'লে ব'লক তেনেহ'লে মই সেইবাবে তেখেতৰ লৈ আহিলোঁ আৰু যিহেতু এতিয়া বৰষুণ চিৰকৈ দি আছে তো বাৰিষা ছিজন দিবতো হয় তো মোৰ কাৰণে বহুত ভাল লাগিছে কাৰণ আমাৰ গছ গছনিৰ বাবে বহুতো লাভজনক ঠিক আছে গাইজ তো আমাৰ ইফালে বৰষুণ দিলে বহুত ভাল লাগে তো কাৰণ আমাৰ গছ গছনি ফল মূল সকলোবোৰ ন ভাল বাঢ়িব পানী পালে ভাল হ'ব তো হয়তো আপোনালোকে এই বৰষুণৰ আপোনালোকে অনুভৱ কৰা নাই বৰষুণ দিলে কিমান ভাল কিন্তু আমাৰ ফালে বহুত বৰষুণৰ প্ৰয়োজন হয় গাইজ ঠিক আছে তো আমাৰ পাহাৰৰ এৰিয়া ন তো যিকোনো ফচল লগোৱা হয় বা যিকোনো আমি পানী দিবলৈ বহুত অসুবিধা হয় তো আপোনালোকে পাইপৰ যোগেদি মটৰৰ যোগেদি বা যিকোনো যোগেদি আপোনালোকে কষ্ট কৰি পানী যোগান দিয়ে কিন্তু আমাৰ ইফালে বহুত অসুবিধা হয় বহুত আপ আছে শিল খাল জংঘল বহুত ধৰণৰ আছে ন পানী দিবলৈ নোৱাৰে আৰু বহুত কষ্ট হয় তো সেইবাবে বৰষুণৰ অপেক্ষাতে আমি থাকিব লগা হয় ঠিক আছে গাইজ তো আজি তো বৰষুণ দিলে মোৰ কাৰণে বহুত ভালৰ কথা আৰু আমাৰ সকলোৰে কাৰণে ভাল লগাৰ কথা বহুত ঈশ্বৰক ধন্যবাদ দিলোঁ তো বলকচোন বাগানখন চাওঁ অলপ আপোনালোকক দেখুৱাওঁ তো তেনেকৈ আমি বাগানত লগাওঁ পাহাৰত লগাওঁ গছবোৰ ডাঙৰ কৰি দিওঁ তাৰপিছত আমি পাণখিনি লগাই দিওঁ তাতে বগাই দিওঁ আৰু ভালেমান পাণো পোৱা যায় তো তামোলতো আমি পাণ লগাওঁ তো আৰু বহুত এনেকৈ পাহাৰ
তো সেইভাবে পানী দিবলৈ বহুত অসুবিধা হয় বা আমি বাগানখন চাফা কৰি ৰাখোঁ জৰি ৰাখোঁ আৰু তাতে জংঘলবোৰ জাপি দিওঁ তাতে খাৰবোৰ হ'বলৈ আৰু আমি একমাত্ৰ আমাৰ বৰষুণকে আৰু ঈশ্বৰৰ ওপৰতে ভৰসা কৰি আমি বাগানবোৰ খেতিবোৰ কৰা হয় ঠিক আছে গাইজ তো মালিকে বহুত তাৰমানে খুৰাজন ভাগৰি পৰিলে বোলে বহুত আপন বাগানখন তো সেইবাবে তেখেতক ইয়াত জিৰাবলৈ দি মই অলপ আগলৈ আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ গাইজ ঠিক আছে তো যিখিনি গছ আপোনালোকে দেখিবলৈ পাই আছে এই সকলোবোৰ গছত প্ৰত্যেক ডালতে পাণ আছে এডালকৈ ঠিক আছে গাইজ তো হয়তো কিছুমান নাথাকিব পাৰে কিছুমান মৰিছে চাগে এডাল দুডাল নাথাকিব পাৰে বাকীখিনি গোটেই প্ৰত্যেক ডালতে এজোপাকৈ আছে পাণ ঠিক আছে গাইজ দেখিবলৈ পাইছে তথাপিও যিহেতু মই নিশ্চয়কৈ চাই আছোঁ আপোনালোকক কেমেৰাত মই ইমান লক্ষ্য কৰিব নাপালোঁ কাৰণ ভালদৰে চাব লাগিব ন তো নোচোৱা মিলিকৈ যদি দাম দৰ কৰোঁ তেনেহ'লে মোৰ নিজৰে লছ হ'ব ঠিক আছে গাইজ যিহেতু মই যিমানখিনি বাগান ৰাখিছোঁ যোৱা বছৰ জৰিত তো মোৰ বহুত লোকচান হৈছে গাইজ ঠিক আছে তো ক'বলৈ গ'লে মোৰ বহুত লছ হৈছে তো তথাপিও কি কৰিম তো হৈ গ'ল সেইবাবে এতিয়া যিখিনি মই ভাবিছোঁ এতিয়া এইবোৰ সকলোবোৰ ভাবি চিন্তি কৰিব লাগিব যিখিনি বাগানখন চাইছোঁ ভালেমান দেখিছোঁ কিন্তু এতিয়া পাত ইমানকৈ ওলা নাই ঠিক আছে গাইজ তো বৰষুণ দিলে চাগে ওলাব তো তেখেতে কৈছে ওলায় বাৰিষাত ধুনীয়াকৈ ওলায় পাত এতিয়াই ওলাইছে যদি বাৰিষাটো ওলাবই চাগে মোৰ আন্দাজত মোৰ আইডিয়াত ঠিক আছে গাইজ তো ওলাব নিশ্চয় তো একমাত্ৰ ঈশ্বৰৰ ওপৰতে ভৰসা ৰাখি তেখেতৰ লগত এতিয়া মই বন্দবস্ত কৰিম ঠিক আছে গাইজ কাৰণ আজিয়ে ফাৰ্ষ্ট বৰষুণো দিছে ন তো আমাৰ এৰিয়াত তো আপোনালোকৰ এৰিয়াত চাগে দি আছে চাগে মই শুনিবলৈ পাওঁ আৰু দেখিবলৈ পাওঁ নিউজত ন তো বহুত বৰষুণ তেনেকৈ বানপানী বেলেগৰ ঠাইত তেনেকৈ হৈ আছে কিন্তু আমাৰ ফালে বহুত বৰষুণ কম তো বৰষুণ দিয়া নাই আজিয়ে ফাৰ্ষ্ট টাইম বৰষুণ দিছে তো আমাৰ কাৰণে বহুতো ভাল লগাৰ কথা তো সেইবাবে তো আপোনালোকে হয়তো কিছুমানে দেখা নাই তেনেকৈ ডাঙৰ গছত পাণৰ খেতি কৰা ন হয়তো দেখিবলৈ পাইছে কিন্তু মোবাইলত বা টিভিত দেখিবলৈ পাইছে কিন্তু আপোনালোকে নিশ্চয়কৈ দেখা নাই হয়তো কিছুমানে দেখাও পাইছে তো তেনেকৈ খেতি কৰিব পাৰে একচুৱেলি তেনেকৈ অকল ডাঙৰ গছতেই খেতি কৰা নহয় তাত আপোনালোকে সৰু তামোল গছতো লগাব পাৰে আৰু যিহেতু গছৰ এইটো যিকোনো গছতে হৈ যায় আৰু অকল গছতে হয় তাৰ কথা নহয় তো আপোনালোকে পুতি বা যিকোনো খটা পুতি তাতো যাতে আপোনালোকে বগাই দিব পাৰে আৰু ঘৰৰ পাছফালে ৱালতো বগাই দিব পাৰে মই দেখিছোঁ বহুত তেনেকৈ ৱালত তেনেকৈ পাণৰ খেতি কৰা ঠিক আছে আৰু মই নিজ হাতেৰে মই ছিঙিছোঁ গাইজ ঠিক আছে আৰু বহুত ভালকৈ যত্ন ল'ব লাগিব যে পাণজোপাটোত যাতে ভালদৰে পানী খাৰ ভালদৰে যোগান কৰি দিলে আপোনালোকে নিশ্চয় ভালেমান ফল পোৱা যায় পাতবোৰ পোৱা যায় ঠিক আছে গাইজ তো চাওকচোন তেনেকৈ বাগানখিনি তেনেকৈ সুন্দৰকৈ ৰাখিছে কিছুমান বাগান বহুত জংঘল দেখিবলৈ পোৱা যায় কিন্তু এখেতৰ বাগান বহুত মোৰ মতে বহুতখিনি চাফ চিকুণকৈ ৰাখিছে আৰু যিখিনি জংঘল তলত দেখিবলৈ পাইছে এইবোৰ কুমলীয়া ঘাঁহ আৰু বিঢেকীয়া বুলি কোৱা হয় আমাৰ ইয়াত লোকেল ভাষাত তো আপোনালোকে হয়তো চিনি পাইছে চাগে তো ঢেকীয়া বুলি কোৱা হয় কিন্তু আমাৰ ইফালে বিঢেকীয়া বুলি কোৱা হয় এইটো চব্জি হিচাপে খোৱা যায় তো আৰু আমাৰ ফালে বহুত লোকেল তেনেকৈ ৰেচিপি আছে পিঠাগুড়িৰ লগত খাৰ পিঠাগুড়ি মাংস গাহৰি মাংসৰ লগত বনোৱা হয় আৰু ব্ৰইলাৰ চিকেন সকলো লগতে বনোৱা হয় ঠিক আছে গাইজ তো ধন্যবাদ গাইজ তো শেষলৈ চোৱাৰ বাবে মোৰ ভিডিঅ'টি আৰু এটা নতুন ব্লগ লৈ পাম নিশ্চয় তো আজিলৈ ইমানে বাই গড ব্লেছ ইউ অল আমেন জয় অসম।